হিমন্ত বিশ্বক দৰকাৰ নাই নালাগে আমাক 108 হিমন্তৰ প্ৰচাৰ বহু হ'ল এইবাৰ আমাৰ কাম আমি কৰিম এইদৰে যেন চিঞৰিছে গাঁওবাসী হিমন্তক কেয়াৰ কৰিবলৈ এৰি দিছে ৰোগীৰ আত্মীয়ই গাঁওবাসীয়ে প্ৰমাণ কৰিছে হয় অভাৱে আৱিষ্কাৰৰ মূল নগৰবেৰাৰ কেইটামান দৃশ্য আপোনালোকক দেখুৱাব লৈছো স্বাস্থ্য ক্ষেত্ৰত পিছপৰা অঞ্চলৰ ভিতৰত অন্যতম হৈছে নগৰবেৰা নাই ভাল চিকিৎসালয় নাই ভাল চিকিৎসক হিমন্ত বিশ্ব শৰ্মাৰ তথাকথিত উন্নত স্বাস্থ্য সেৱাই এই অঞ্চলটো স্পৰ্শ কৰিব পৰা নাই নাই তাত কোনো এম্বুলেন্সৰ ব্যৱস্থা কিন্তু অভাৱে আৱিষ্কাৰৰ মূল এম্বুলেন্স নাই বাবে ৰোগীৰ আত্মীয় আৱিষ্কাৰ কৰিছে নতুন এম্বুলেন্স এই এম্বুলেন্সবোৰ মন কৰক হিমন্তৰ নাক কটা এম্বুলেন্স এয়া এখন দুখন নহয় একাধিক এম্বুলেন্স এয়া ৰোগীক নিবলৈ আত্মীয়ই প্ৰস্তুত কৰিছে এনে এম্বুলেন্স এই এম্বুলেন্স ৰোগীৰ আত্মীয়ই ব্যৱহাৰ কৰে নগৰবেৰা স্থানীয় লোকৰ মতে ইয়াৰ বাবে কেৱল হিমন্ত বিশ্ব শৰ্মাক দুখ দিব নোৱাৰি দুখ দিব লাগিব গড়কাপ্তানি বিভাগক কিয়নো ৰাস্তা ঘাটৰ কোনো ব্যৱস্থাই নাই ৰাস্তা ঘাট নহলে কেনেকৈ এম্বুলেন্স আহিব বুলি বিভিন্নজনে প্ৰশ্ন কৰে কলেজলৈ ওলাইছোঁ আহোঁতে ৰাস্তাত দেখোঁ বেমাৰীজনে খোজকাঢ়ি আহিছে মই নিজে চাইকেল দি লৈ আহিছোঁ কাৰণ সেইফালে গাড়ী চাড়ী চলা নাই ৰাস্তা ঘাট নাই ৰাস্তা ভাঙি গৈছে সেইকাৰণে মই নিজে ক্লাছ বাদ দি হ'লেও মই চাইকেল দি লৈ গৈ আছোঁ বেমাৰীজনক দেখি ৰাস্তা ঘাটৰ অভাৱৰ কাৰণে নেকি ৰাস্তা ঘাটৰ অভাৱৰ কাৰণে এতিয়া ক'ত ল'বা ৰোগীজনক ক'ত ল'বা এতিয়া নগৰ মেডিকেল অলপ চেকআপ কৰি ডাইৰেক্ট গুৱাহাটীলৈ ল'ব লাগিব তাৰমানে এম্বুলেন্স নাই ৰাস্তা ঘাটে এম্বুলেন্স থাকিব ক'ত ৰাস্তা ঘাট থাকিলে হয়তো ভাড়া কৰি গাড়ী ল'ব পাৰে পুনৰ চাওক নগৰবেৰা ৰাইজে কিদৰে প্ৰস্তুত কৰি উলিয়াইছে বিশেষ ধৰণৰ এম্বুলেন্স হিমন্তৰ 108 এম্বুলেন্সৰ প্ৰয়োজন নাই এনে এম্বুলেন্সলৈ চলি আছে নগৰবেৰা ইমতিয়াজ বুলবুল আসাম টক্স নগৰবেৰা